নমস্কাৰ বন্ধুসকল, এই চেনেলটো অন্য এটা ভিডিঅ'তে আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি ক্লাছ শেষ হোৱাৰ পিছত ইয়াৰ অলপ ব্লেজাৰত প্ৰব্লেম হৈছিলে আৰু মোৰ প্ৰেক্টিকেল অভাৰঅলটোত অলপ প্ৰব্লেম হৈছিলে কাৰণে আমি চিলাবলৈ আহিছিলোঁ পবলিয়ালৈ। এতিয়া এটা ৰাস্তাত মানে আমি যোৱা নাছিলোঁ, বহুত দিন হ'ল ইয়ালৈ অহাৰ পৰা। সেই ৰাস্তাটোত তাৰমানে ভাবিলোঁ এবাৰ যাওঁ বুলি, তাকে আপোনালোকেও দেখাই দিওঁ কেনেকুৱা লাগিছে ৰাস্তাটো। কাৰণ এই ৰাস্তাটোত মানে মোক এজন লগৰে কৈছিলে এইটো কথা থকা দৃশ্য আৰু এইটো ৰাস্তাই মানে পাহাৰলৈ যায়গৈ। পাহাৰলৈ নাযাওঁ বাৰু, যিমান দূৰ যাব পাৰোঁ সিমান দূৰলৈ যাওঁ। ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। কিছু সময় পিছত আমি এই পথাৰখনতে অলপমান ৰিল শ্বুট কৰি ফটো মাৰি এতিয়া ঘৰৰ ফালে ৰাওনা, মানে হোষ্টেলৰ ফালে ৰাওনা হৈছোঁ আৰু। তো আজিৰ দিনটো কেনেকুৱা লাগিছে আপোনাৰ? একদম বহুত ভাল লাগিলে আজি, একদম মনটো একদম শান্তি হৈ গৈছে। একদম মানে বহুত দিনৰ মূৰত কলেজৰ ফালৰ পৰা ওলাই আহিছোঁতো। সেইটো হয় বাৰু, কলেজৰ পৰা ওলাই আহিলে অলপমান শান্তি লাগে, প্লাছ হোষ্টেলৰ পৰা ওলাই আহিছোঁ যে, আৰু প্লাছ মই মানে ইমান ফটো মাৰিব নাজানো। ইয়াক মানে আজি বৰ ধুনীয়া ফটো মাৰি দিছোঁ বোলে, সেইকাৰণে মোৰ মনটো একদম পূৰা ভাল লাগি গৈছে। তাকে আৰু মোৰ নগাঁৱৰ লগৰজনে ফোন কৰিছিলে, তেওঁৰ লগতো অলপ কথা পাতিলোঁ। চ' ব'লক আগবাঢ়ি থাকোঁ, লেটছ গ' টু দ্য হোষ্টেল ৰুম। শেষত ভিডিঅ'টো সমাপ্তিৰ ফালে গৈ আছে আৰু সেইখন হৈছে আমাৰ হোষ্টেল, লাইট জ্বলি থকাখন। আমাৰ ঘৰ হয় আৰু ঘৰ বুলি মানিবও লাগিব, কাৰণ 4 বছৰ আমি ইয়াতে থাকিম যে। আমি ভিডিঅ'টো এতিয়া ইয়াতে সমাপ্তি কৰিছোঁ। আশা কৰিছোঁ ভিডিঅ'টো ভাল পাইছে। আকৌ লগ পাম এটা নতুন ভিডিঅ'ত। চ' ধন্যবাদ।